হেৰা শুনিছানে মই আজি চাকৰিলৈ নাযাওঁ দেই কৈছে কি কৈছে আপুনি এইবোৰ কিতাপ চলক হেৰি অফিচ নাযাওঁ হা অফিচ নাযায় নাই নাই মই একো কোৱা নাই মই যাম যাম চাকৰিলৈ যাম ৰমন এটা এটাকে পঠিয়াই যাব দেই এটা এটা পঠিয়াই যাবা আহা আহা বহাহি ছাৰ মানে এই চাকৰি এটা বিচাৰি আহিছিলোঁ ছাৰ অকণমান নিজৰ মানে ইন্ট্ৰডাকশ্যনটো অকণমান দিয়াচোন ইন্ট্ৰডাকশ্যন ছাৰ ঘৰত মই মা পাপা আইতা ককা ভণ্টি সৰু ভণ্টি দাদা ভাইটি আৰু এজনী ডাঙৰ বাই আছিলে মানে মই সেইটো ক'ব কোৱা নাই তোমাক মানে ইন্ট্ৰডাকশ্যনটো মানে তোমাৰ পৰিচয়টো তুমি কিমানলৈকে পঢ়িছা সেইটো কথা কৈছোঁ মই জানানে পিছে তোমাৰ ফেমিলিটো বৰ ডাঙৰ বে একদম এই টিকেট মেক্সতকৈ খাতনাকহে হ'বলা বাপৰে বাপ ইমান ডাঙৰ ফেমিলি লৈ পিনে জীয়াই আছা কি হ'ব এইখন মই মানে ছাৰ এই মেট্ৰিকটো পাছ তাৰপাছত হায়াৰ ছেকেণ্ডেৰীটো মাৰ বাপেকে দিব নিদিলে ছাৰ তাৰপিছত ছাৰ ITI টো মই নিজে নকৰিলোঁ আৰু ছাৰ এই কৰ্চটো যে বৰ দাম জানেনে ছাৰ সেইকাৰণে কৰ্চটো নকৰিলোঁ আৰু তই ইয়ালৈ কি বুলি আহিছ বে এনেই আজি মোৰ ৰাতিপুৱাৰ পৰা একদম মাথা চাথা গৰম হৈছে তই আৰু জ্বলাইছহি কি বুলি আহিছ তই চাকৰি পাম বুলি ভাবিছ নি তই মেট্ৰিকটো পাছ কৰিছ আৰু একোৱে নাই হোৱা ওলা মাথা গৰম কৰিছ তই ওলা হ'ব ছাৰ যাম দে হা বহাহি অকণমান ইন্ট্ৰডাকশ্যনটো দিয়াচোন মানে মাথাটো গৰম হৈ আছে এইটো আহিছে যে গৰুটো কিখন বকিখন গ'লা নমস্কাৰ মোৰ নাম শ্ৰীমতী নহয় নমস্কাৰ মোৰ নাম শ্ৰী থপুৱা দাস থপুৱা ভূঞা বৰ কিবা ধৰণৰ নাম দেই একদম আচৰিত ধৰণৰ নাম জানানে ছাৰ আপুনি মোক ইনচাল্ট কৰিছে পাপা নামটো পাপাৰ নামটো পাহৰি থাকিলোঁ নহয় কলক ভকু ভূঞা আচৰিত পাপাৰ নামটো সঁচাকে বহুত আচৰিত দেই বহুত আচৰিত পিছে মাৰ নামটো কি হয় মাৰ নামটো পটমা মাৰ নামটোহে পটমা ভোকেশ্বৰী ভূঞা একদম বেয়া মাৰ নামটো বাপৰে বাপ বিৰাট বেয়া হিকটিকিটাতকেচোন বেছি বেয়া ইমান বেয়া নাম ৰাখিব পাৰেনে পিছে তুমি কিমানলৈকে পঢ়া ছাৰ মই মানে MA পাছ ডিগ্ৰীটো কমপ্লিট হ'ল MA পাছ কিবা কম্পিউটাৰ জানা নাই কিন্তু ছাৰ মই কম্পিউটাৰ নাজানো ছাৰ মই একদম কম্পিউটাৰ নাজানো ইংলিছটো বহুত কষ্ট হয় ছাৰ কি কম্পিউটাৰ নাজানা তুমি ইংলিছ নাজানা কি বুলি আহিছা ইয়াত কি বুলি আহিছা তুমি মানে কি বুলি আহিছা তুমি ইয়াত চাকৰি কৰিবলৈ আহিছা তুমি হা কম্পিউটাৰ নাজানা ইয়াত কি কৰিবলৈ আহিছা তুমি যোৱা একদম মাথা চাথা একদম গম কৰিবলৈ আহিছা হ'ব ছাৰ যাওঁগে হেল্ল' নাই এই মই এই কাম এটাৰ কাৰণে আহিছিলোঁ মানে এই চাকৰি এটাৰ কাৰণে কালি কাজিয়াটো একদম ফিনিছ দি দিলোঁ জানানে মই তাক কি কবি একদম ফিনিছ দিলোঁ একদম পুৰা কাজিয়া হৈ গ'ল জাননে
নাই সি এতিয়া ক'ত আছেগে ঠিক নাই হস্পিটেললৈ গ'ল নে ওপৰলৈ গ'ল একদম মুখতে মৰিয়ালো তাক জাননে নাক চাক বোলে চেহেৰা তেহেৰা নাইকিয়া হৈ গ'ল এই নাই মই চাকৰি এটাৰ কাৰণে আহিছিলোঁ অঁ এই নিদিব হ'লে তাহাক ডখৰ কাটিম মই অঁ হ'ব দে অঁ কি 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 কৈছা এইবোৰ কি পিচ পিচ কৰি কাটিম বুলি কৈছা তুমি অশিক্ষিত কোনে তোমাক পঠিয়ালে ওলা চালা অসভ্য অশিক্ষিত কাক কাটিম বুলি কৈছা চিনি পোৱা নাই মই কোন চালা ইয়াত সোমাই পেলাইছা একদম ময়ো ফিনিছ কৰি দিম মই আকৌ একদম সহজ মহজ একদম গুণ্ডা নহয় আকৌ দেই একদম মাইকীৰ লগত কাজিয়া লাগি যোৱা মোৰ গুণ্ডা জাননে সেইজনীৰ লগত একদম ঘুচিয়া ঘুচি লাগি যাওঁ যি চৰ মায়ে একদম পাল্টি খাই পৰি যাওঁ আকৌ উঠিম মই জাননে তোকো সেনেকে দিম বেছি নকৰিবি চালা কাক কাক কাটিম বুলি কৈছ তই অঁ এইবোৰ কথা কেলে ক'ব লাগে ভালকে ক'লেই হয়চোন ৰ'বা আজিৰ পৰা তুমি চাকৰি পাই পেলা জানানে চাকৰি পাই কাইলৈৰ পৰা মানে আহিবই নালাগে তুমি মানে ফ্ৰী দৰমহা জানানে তোমাক ফ্ৰী দৰমহা জানানে লৈ লোৱা